নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল ডিপাৰ্ট। আজি মই আহিছোঁ শুৱালকুছিৰ পৰা প্ৰায় 25-30 কিলোমিটাৰ দূৰত আমিন গাঁৱত বুদ্ধিষ্ট মনিষ্ট্ৰী। তাত আজি মই আউটডোৰ কৰিম। মোৰ লগত আৰু এজন আহিছে, তেওঁ নকৰে, সি মোৰ লগত এনেই আহিছে, ফুৰিব আহিছিল, কিবা এটা কামত আহিছিলোঁ আমি গুৱাহাটীত। গতিকে আমি এতিয়া সুন্দৰকৈ আউটডোৰ কৰিম। ইয়ালৈকে আমি এতিয়া ওপৰত যাম। আমি তলতে আহিছোঁ, এইমাত্ৰ গাড়ীখন ৰখাইছোঁ। এই লগৰটো পানী আনিব গৈছে, পানী চানী অলপ খাই লওঁ। খুব গৰম দিছে, আপোনালোকে দেখাই পাইছে, বহুত ৰ'দ আজি। তাৰমানে ৰ'দলৈ সেইকাৰণে পানী চানী খাই কিনে আমি অলপ ওপৰলৈ যাওঁ আৰু। যদিও ৰ'দ দিছে আজি, বতাহটো কিন্তু খুব সুন্দৰভাৱে দি আছে। সেইবাবে আমি ইমান যদিও গৰম পাইছোঁ ইমান ফিল কৰা নাই। আপোনালোকে দেখা পাইছে ধুনীয়া পৰিৱেশ। এয়া এখন পাহাৰত আছে আমাৰ বুদ্ধিষ্ট মনিষ্ট্ৰীটো। আপোনালোকে বহুতে চাগে আহি পাইছে, আৰু যিবিলাকে আহি পোৱা নাই সেইবিলাকে আহিব। ধুনীয়া প্লেচ হয় একদম। আপোনালোকৰ যিটো বাইহাটা চাৰিআলি মেইন ৰোড আছে, এইটো মেইন ৰোড। এই মেইন ৰোডৰ দাঁতি কাষতে আপোনাৰ এই বুদ্ধিষ্ট মনিষ্ট্ৰীটো। আহিব আপোনালোকে, ধুনীয়া টুৰিষ্ট প্লেচ হয়। এয়া চাওক আপোনালোকে ধুনীয়াকৈ বুদ্ধিষ্ট মনিষ্ট্ৰীটো। অসমৰ ভিতৰত ডাঙৰ মনিষ্ট্ৰী হ'ল আপোনালোকৰ টাৱাং মনিষ্ট্ৰী, কিন্তু এইটো কিমান ডাঙৰ নাজানো সবিশেষ, কিন্তু কিছু ডাঙৰ আছে আৰু আপোনালোকে দেখিব পাইছে ধুনীয়া। প্ৰায় ভালেখিনি ওপৰলৈ আহিলোঁ, আহি পালোঁ। এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। এয়া চাওক, সুন্দৰকৈ এটা নাজাৰা। এইটো আপোনালোকৰ আমিনগাঁও ৰেলৱে ষ্টেচন। আৰু প্ৰায় আপোনালোকৰ দূৰত দেখাব পাইছে, যিবিলাক ঘৰ দেখা পাইছে এইবিলাক IIT হয়, আমিনগাঁও IITখন। খুব ধুনীয়া পৰিৱেশ, একদম ধুনীয়া বতাহ দি আছে। ভালেখিনি ৰ'দো দিছে। ওপৰত আহি পাইছোঁ, ফাইনেল ডেষ্টিনেশ্যন বুলি ক'ব লাগিব আজিৰ কাৰণে। ধুনীয়াকৈ এতিয়া আমি মই সুন্দৰকৈ পেইণ্টিং ষ্টাৰ্ট কৰিম। এয়া দেখা পাইছে মোৰ পিছফালে, এয়া ধুনীয়াকৈ বুদ্ধিষ্ট আপোনাৰ যিটো স্তম্ভ এইটো আছে ধুনীয়াকৈ। আপোনালোকে ধুনীয়াকৈ দুটামান শ্বট চাই লওক। এতিয়া মই ধুনীয়াকৈ পেঞ্চিল ছেডিংটো কৰি চাই হ'লেই আৰু পেঞ্চিল স্কেটচিংটো কৰি ল'ব লাগে ড্ৰয়িঙৰ, তেতিয়া কালাৰটো কৰাত সহজ হয় আৰু। মোৰ ধুনীয়াকৈ স্কেটছটো ৰেডি হৈ গৈছে। এতিয়া আমি ধুনীয়াকৈ কালাৰ কৰি আপোনালোকে দেখিব পাইছে, ভালকৈ ড্ৰয়িং কৰি লৈছোঁ, কাৰণ স্কেটছটো অলপ ইফাল সিফাল হ'লে কালাৰ কৰাত অলপ গণ্ডগোল হয়। গতিকে মই ধুনীয়াকৈ কৰি লৈছোঁ স্কেটছটো কৰি কিনে। এতিয়া বঢ়িয়াকৈ অলপ ফ্ৰুইটছ খাই লৈছোঁ। এয়া মোৰ বন্ধু সুনীল। আজি এক্সপিৰিয়েঞ্চ কেনেকুৱা? ভালেই, গৰম কেৱল বেছি অলপ। গৰমটো বাৰু হয়েই, গৰম আমি ভালেখিনি দেখিছোঁ, কাৰণ ৰ'দ আজি বহুখিনি দিছে, আপোনালোকে গমেই পাইছে। লগতে ধুনীয়া ছায়া জেগা, কিন্তু একদম ছায়া জেগা, বতাহো আহিছে। এয়া প্ৰায় অলমষ্ট
60% কমপ্লিট হৈছে লাহে লাহে কৰি আছোঁ মাজে মাজে ফ্ৰুইটছো আনিছিলোঁ কেকো আনিছিলোঁ তেনেকৈ খালোঁ আমি ধুনীয়াকৈ খুব গৰম যিহেতু আমি ইমান খৰধৰ কৰা নাই আমি লাহে লাহে কৰি আছোঁ সুন্দৰকৈ চেষ্টা কৰিছোঁ ভালদৰে ওলাবৰ কাৰণে সৰু সৰু ডিটেইলছবোৰ দি আছোঁ এতিয়া ধুনীয়াকৈ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ এটা সুন্দৰ চিনাৰী আৰু প্ৰায় 20% মান হ'ব সুন্দৰকৈ যদিহে নতুনকৈ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব এনেকুৱা সুন্দৰ সুন্দৰ আপোনালোকে কিছুমান আউটডোৰ পেইণ্টিং দেখাবলৈ চেষ্টা কৰিম মই মোৰ কমপ্লিট হৈ গ'ল ধুনীয়াকৈ চাওক এইটো স্তম্ভটো আৰু এইখন ধুনীয়াকৈ কমপ্লিট কৰিলোঁ প্ৰায় সৰু সৰু কিছু ডিটেইলিংছ দিব চেষ্টা কৰিছোঁ আপোনালোকে চাই কমেণ্ট কৰিব কেনেকুৱা হৈছে ধুনীয়াকৈ চাব ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি জনাব আৰু যদিহে আকৌ এবাৰ কৈ দিছোঁ যদিহে চেনেলটো নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়াকৈ লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাব কি হৈছে কি হোৱা নাই আজিলৈ ভিডিঅ'টো এইখিনিয়ে ইয়াতে সামৰিছোঁ ধন্যবাদ